নমস্কাৰ, মই আছোঁ আজি শালমাছুথা মন্দিৰত। ক'ত? হাজৰিকাপাৰাত শালমাছুথা মন্দিৰত, দৰং জিলাৰ বিখ্যাত সেই শালমাছুথা মন্দিৰ। এই শালমাছুথা মন্দিৰ মোৰ পিছফালে আছে। শালমাছুথা মন্দিৰৰ ঐতিহ্যৰ বিষয়ে কেতিয়াবা কম, যদি ঐতিহ্যৰ বিষয়ে জানিব খোজে আমাৰ শালমাছুথা মন্দিৰৰ এখন ইতিহাস পাব্লিছ হৈছে বহুদিন আগত, শালমাছুথা মন্দিৰৰ ইতিবৃত্ত বুলি, সেই কিতাপখন পঢ়ি চাব পাৰে। ইয়াৰ কিমান ৰহস্যময় কাহিনী আছে আৰু এই মন্দিৰৰ কিমান শক্তি আছে আপোনালোকে গম পাব। কিন্তু আজি আমাৰ উদ্দেশ্যটো হ'ল হোলী খেলা। এই হোলী খেলাটো আৰম্ভ হৈছিল কেতিয়াৰ পৰা? বৃন্দাবনত শ্ৰীকৃষ্ণৰ অৱতাৰ যেতিয়া আহে তেতিয়াৰ পৰা ৰাধাৰ লগত বৃন্দাবনত খেলা সেই হোলী। তাৰ আগতেনো হোলী কেনেকৈ খেলিছিল, তাৰ আগতে কেনেকৈ হোলী খেলিছিল যদি কোনোবাই জানে কমেণ্টত জনাব। আৰু বলক এতিয়া ডাইৰেক্ট হোলী খেলিবলৈ যাওঁ। সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। ফলতে বোলা জয় আইদেউৰ পদূলি কোনাইছে মালতী এতে কি মলে মলাই ঐ গোবিন্দ আইদেউৰ পদূলি কোনাইছে মালতী এতে কি মলে মলাই ঐ গোবিন্দ জয় হৰি ৰাম কে কব হৰি ৰাম ৰাম কে কব হৰি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে কব হৰি ৰাম ৰাম কে কব হৰি চৰাচৰ জগতৰ তুমি হে ঈশ্বৰ জয় হৰি ৰামস্বৰূপে অৱতাৰ ধৰা প্ৰথমত ধাৰিলা চাৰি বেদ প্ৰলয় জলত জয় হৰি নাৰায়ণ প্ৰান্তে হৰি কি ৰাম ৰাম নেৰিবা নেৰিবা হৰি নাম নেৰিবা নেৰিবা ধৰিবা হৰি নাম নেৰিবা চাপেৰি মাৰ ভাই চাপেৰি মাৰে চাপৰি চেৱে চেৱে নাচে যদুৰায়ে হৰি বল হৰি বল হৰি বল হৰি বল বল হৰি বল হৰি বল হৰি এয়া একেবাৰে শেষ মুহূৰ্ত আমাৰ আজি অনুষ্ঠানৰ। এয়া তেতেলী টেঙাৰ পানী সকলোকে দিয়া হৈছে যাতে ফাকুৰ বা ধূলি মাকতিৰ যিমানবিলাক ইনফেকশ্যন আছে কাটা যায়। আপোনালোকে বেলেগ একো বুলি নাভাবিব। এয়া হ'ল তেতেলী টেঙাৰ পানী। আপোনালোক আহিলে কেতিয়াবা খাব, বৰ সুন্দৰ, খাবলৈ সুন্দৰ। গুড নাইট।